বেটি ক'ত যাওঁ আমি? ক'ত যাওঁ? পাৰ্কলৈ যাওঁ। ভিডিঅ'টো চাই থাকক কৈ দিয়া। ভিডিঅ'টো চাই থাকক, আমি পাৰ্কত গৈ কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম কৈ দিয়া। ৰংঘৰটো কিমান মান আছে? এয়া আমি ৰংঘৰ পাইছোঁ। এতিয়া আমি ক'ত গৈ আছোঁ? জয়সাগৰ। জয়সাগৰলৈ গৈ আছোঁ। ৰুদ্ৰসিংহ পাৰ্ক। আমি পাৰ্কৰ ভিতৰলৈ আহিলোঁ, কিন্তু ইয়াত প্ৰথমতে আমি চাই লওঁ 20 মিনিটৰ মূৰে মূৰে প্ৰগ্ৰেম হয় বোলে। কিনো হয় চাওঁ গৈছোঁ। প্ৰথমতে আমি কালচাৰেল প্ৰগ্ৰেম চাওঁগৈ বেটা, তাৰপৰা পাৰ্ক ঘূৰিম দেই, হ'ব নাই? তাৰপৰা পূৰা এনজয় চাই থাকক ভিডিঅ'টো আগলৈ। বেটি এইফালে সাজু হৈ আছে। এতিয়া আমি প্ৰগ্ৰেম চাওঁ। কেলে সুন্দৰকৈ নাচনীসকলে আদৰিছে, আমাক ভাল লাগিছে দেই। ভিতৰত কেনেকুৱা কি হয় চাওঁগৈ এতিয়া, তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ। চাই থাকক ভিডিঅ'টো আগলৈ। জনাইছোঁ স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানলৈ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ সাংস্কৃতিক অনুষ্ঠানটি। প্ৰিয় দৰ্শকসকল, আমাৰ সাংস্কৃতিক অনুষ্ঠানত আপোনালোকৰ আগত আমি তিনিটা নৃত্য প্ৰদৰ্শন কৰিম। প্ৰথমে টাই আহোমসকলৰ এটি পৰম্পৰাগত লোকনৃত্য লাইলুং খাম। তাৰ পাছতেই মিচিং জনগোষ্ঠীসকলৰ এটি জনপ্ৰিয় লোকনৃত্য লতা চনা, আৰু একেবাৰে শেষত আপোনালোকে উপভোগ কৰিবলৈ পাব আমাৰ অসমীয়াৰ আৱেগ বিহু। প্ৰিয় দৰ্শকসকল, আহকচোন প্ৰথমে উপভোগ কৰক টাই আহোমসকলৰ লাইলুং-খাম নৃত্যটি। এই নৃত্যটি প্ৰকৃতি দেৱতাক তুষ্ট কৰিবলৈ হাবিকৈ কৰা হৈছিল। ধন্যবাদ। যাদু ফুলিলে নাচনীয় উদৰ কিনাৰত মন পুৰণীয়া নাচনীয় ফুলাৰ পথাৰত নাহৰ পাতে ফুৰে ঘূৰাই ফুলৰ মাতে ঘুমে ঘুমাই পেপাতিয়ে ডিঙিয়াই বাগিতিয়ে ডিঙিয়াই মাতে। খুব ভাল লাগিছে আহি দেই। এই পাৰ্কখন বনোৱা বেছি দিন হোৱা নাই, 8 মাহ হৈছে বুলি কৈছে। ইমান সুন্দৰকৈ প্ৰদৰ্শন কৰিলে নৃত্য, ভাল লাগিলে। আহা আহা, কেনি আহিবা?
জয়সাগৰ পুখুৰী পাৰত অৱস্থিত শিৱসাগৰৰ এইখন ৰুদ্ৰসিংহ পাৰ্কলৈ আহিব পাৰে। এয়া শিশুসকলৰ বাবে উপযোগীকৈ উদ্যান। ইয়াত দেখিছেনে আকৰ্ষণীয়। বাপৰে বেটা কেনেকুৱা লাগিছে বেটি, কেনেকুৱা লাগিছে হে? ল'ৰা ছোৱালীৰ লগত লৈ আহিলে তেওঁলোকৰ মানে খেলি কেতিয়াও শেষ নহয়, চিঞৰি থাকিব লাগে, লগত লাগি থাকিব লাগে, দুখ পাব বুলি। আচলতে আমি আজি আহিলোঁ আমাৰ অৰ্থাৎ পেহীয়েকৰ লগত আহিছোঁ চৰাজৰ। এয়া দেখিছেনে তেওঁলোকৰ ল'ৰা ছোৱালী দুটা গৰম বন্ধতে আহিলে। ইয়াত একেবাৰে অৱস্থা, তেওঁলোকে আমাক দৌৰাই ফুৰিছে, ইফালে গৈছে সিফালে গৈছে। ভালো লাগিছে দিয়কচোন, সেইদিনৰ কাৰণে আহিছে। ঠিক আছে, আগলৈ চাই থাকক ভিডিঅ'টি আৰু কি কৰোঁ কি নকৰোঁ সকলো দেখুৱাবলৈ চেষ্টা কৰোঁ। সমগ্ৰ পৰিৱেশটো চাওকচোন আপোনালোকে। অথনি কম আছিলে ল'ৰা ছোৱালী, এতিয়া ইমানেই হৈ গ'ল গোটেই হুলস্থুল। মোজা যে মোৰ হাতত লোৱা আছে দেই। এইবাৰ মিউজিয়াম চাওঁগৈ। তুলাচনী, এয়া বাতি, পিতল কাঁহৰ মিহলি বাতি, কাঁহৰ বাতি, প্ৰাচীন মুদ্ৰা, মহাভাৰত, সাঁচি পাতৰ পুথি, এইবিলাক শক্তি ৰত্নাৱলী, ঘোষা, উত্তৰাখণ্ড, আহোম যুগৰ ইটা, কাছৰ শিলত কটা মোৰ, শিলত কটা ফুল। বহুত পৰ থাকিলোঁ, এতিয়া সলনি হৈ গ'ল। এয়া লাইট জ্বলিলে, সন্ধিয়া হ'ল। আমি এতিয়া ঘৰলৈ যাওঁগৈ। আমি পাৰ্কৰ পৰা আহি এতিয়া ডিমৌ পালোহি। এতিয়া ইয়াত কিবা এটা খাই ল'ব লাগিব, ৰৈছোঁ। সৰুফালে ভণ্টিয়ে অৰ্ডাৰ দিছে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব।